নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে। আজি মই লৈ আহিছোঁ মহৎ লোকৰ বাণী। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। চাণক্য। মৰমে ভাঙিব নোৱাৰা ব্যৱধান একো নাই। মহাত্মা গান্ধী। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। পাৰলেছ। তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। লিটন। যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। বেঞ্জামিন ফ্ৰেংকলিন। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। জৱাহৰলাল নেহৰু। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজ।